কিছুমান পজিটিভ কথা, কিছুমান ভাল কথা মই আপোনালোকৰ লগত কি কাৰণে শ্বেয়াৰ কৰোঁ জানেনে? কাৰণ পজিটিভ কথাবিলাকে ভাল বাৰ্তাবিলাক বহন কৰে। তাৰ ফলত মানুহৰ মনবিলাকো ভাল হৈ যায়। মানুহে শিকিব, যিবিলাক মানুহে খোজে সেইবিলাক মানুহে শিকিব পাৰে। এটা খুব ধুনীয়া কথা এটা মই আপোনালোকক ক'ব বিচাৰিছোঁ। আমেৰিকাত অহা মোৰ প্ৰায় 10-11 দিনমান হ'ল, 12 দিন হ'ল। প্ৰথম দিনাখন আহিয়েই মই এইখন পাৰ্কত আহি এটা ভিডিঅ' কৰিছিলোঁ, আপোনালোকৰ চাগে মনত আছে যদি চাইছে। সেইদিনাখন মই পাৰ্কত আহোঁতে এই ৰঙৰ এই টেমাটো এইখিনিতে পৰি থকা দেখিছিলোঁ। তাৰ পিছৰ পৰা যেতিয়াই মই পাৰ্কত আহিছোঁ, এই ৰঙৰ টেমাটো অলপ চলপ ইফাল সিফাল হৈ আছে। কিন্তু আচৰিত কথা, যোৱা 10-12 দিনত ইমান মানুহ এই পাৰ্কখনত আহিলে, ইমান সৰু ল'ৰা ছোৱালী খেলিব আহিলে, কিন্তু এই ৰঙৰ টেমাটো, এই ৰং পেঞ্চিলবিলাক, খুব ধুনীয়া ধুনীয়া পেঞ্চিলবিলাক আৰু এইবিলাক কিবা বেলেগ বেলেগ বস্তু, এইবিলাক বস্তু ইয়াৰ পৰা নোহোৱা নহয়। এইটো ভাল লাগিছে কথা, হয়নে? এইটো এটা একচুৱেলি ভাল এটা মেছেজ যায়। মেছেজটো এনেধৰণৰ যে যদি এইটো কাৰোবাৰ বেলেগৰ বস্তু, তেতিয়াহ'লে এইটো বেলেগৰ বস্তু, সেইটো মোৰ হ'ব নোৱাৰে, হয়নে? ইয়াৰ অৰ্থ এইটো নহয় যে অকল আমেৰিকাতহে ভাল মানুহ আছে। মই যে এইবাৰ আমেৰিকাত আহিছোঁ, অহাটো সম্ভৱ হৈছে দুজন বহুত ভাল মনৰ মানুহৰ বাবে। মই এটা ঘটনা কৈ আছোঁ। কি হ'ল জানে? যিদিনাখন মই মোৰ ফ্লাইট ধৰিবৰ কাৰণে, চিকাগোৰ ফ্লাইট ধৰিবৰ কাৰণে মই দিল্লী এয়াৰপৰ্টলৈ আহিছিলোঁ, মই উবেৰত আহিছিলোঁ। উবেৰ টেক্সি যে, টেক্সিৰ পৰা নমাৰ পাছত, টেক্সিক পইচা দিয়াৰ পিছত টেক্সিখন গুচি যোৱাৰ পাছত মই অনুভৱ কৰিলোঁ যে মোৰ হাতত থকা সৰু বেগটো নাই। যিটো বেগত পাছপৰ্ট আছিলে, যিটো বেগত আমেৰিকান ডলাৰ পইচা আছিলে, সেই পাছপৰ্টতো ভিজাও লাগি আছে। এতিয়া সেই ডলাৰ বাৰু গ'ল, যদি মই সেই পাছপৰ্ট নাপাওঁ, মইতো আৰু আমেৰিকাত যোৱা নহয়। বুজি পালে কথাষাৰ? মোৰ মানে সাংঘাতিক হাহাকাৰ লাগি গ'ল। উবেৰত ফোন কৰিলে আকৌ উবেৰৰ ড্ৰাইভাৰৰ ডাইৰেক্ট ফোন নাম্বাৰ নাপায়, উবেৰৰ কল চেণ্টাৰৰ ফালৰ পৰা ফোন যায়। মই বহুত চেষ্টা কৰি মেইল চেল কৰি উঠাৰ পাছত, বহুত দেৰিৰ পাছত কিন্তু লাকিলি ফ্লাইটখন যোৱাৰ আগে সেই উবেৰৰ ড্ৰাইভাৰজন আহি পালে আৰু মোক সেই পাৰ্চটো ঘূৰাই দিলে। ঘটনাটো এনেধৰণৰ, যেতিয়াই সেই গাড়ীখন মোৰ পৰা গ'ল নহয়, গৈ নেক্সট যেতিয়া পেচেঞ্জাৰজন উঠাইছে, সেই পেচেঞ্জাৰজন, তেখেতৰ নাম আকৌ দীপাংশু বৰা, তেখেতৰ ঘৰ আকৌ চাওকচোন নগাঁও, অসমৰ মানুহ। সেই দীপাংশু বৰাই যেতিয়া বহি দেখিলে যে এইটো দেখোন বেলেগৰ পাৰ্চ, তেখেতে লগে লগে ড্ৰাইভাৰটোক ক'লে। ড্ৰাইভাৰটোৰ নাম আছিল অৰুণ পণ্ডিত, বহুত ভাল ল'ৰা। মানে তাৰ লগত মই আহোঁতেও কথা পাতি আহিছোঁ, সৰু ল'ৰা, কম বয়সৰ ল'ৰা, তেওঁৰ লগত মই কথা পাতি আহিছোঁ, কথাত গম পাইতো। চ' দুয়োজনে মোক সেইদিনাখন যদি সেইটো সহায় নকৰিলেহেঁতেন, এই যে আপোনালোকে যে ভিডিঅ'বিলাক দেখি আছে, নেদেখিলেহেঁতেন, হয়তোবা মই সেইদিনাখন অহাটো অসম্ভৱ আছিল, অলপ দেৰিকৈ আহিব লগা হ'লহেঁতেন। আৰু যদি পাছপৰ্টখন একদম ঘূৰাই নাপালোহেঁতেনে, তেতিয়াহ'লে হয়তোবা এই বছৰ আহিব নোৱাৰিলোহেঁতেন। সেয়েহে মই কওঁ যে ভাল মানুহ সকলোতে আছে। আপুনি ভাল মানুহৰ সংগ লওক, দেখিব যে জীৱনটো নিজে গোটেইখিনি বস্তু একদম লাইনত আহি যাব।